নমস্কাৰ, মই অভিযন্তা দেৱজিৎ ভূঞা। বৰ্তমান সময়ত বহুতেই অসমত প্ৰচাৰ চলাই আছে যে অসমীয়া ভাষা মৃত্যুমুখত পৰিব, অসমীয়া ভাষা দুৰ্বল হ'ব। কিন্তু এই সকলোবোৰ মাত্ৰ অপপ্ৰচাৰ। আৰু মই ভাবোঁ যে অসমীয়া মানুহ জীয়াই থকালৈকে অসমীয়া ভাষা কেতিয়াও নমৰে বা অসমীয়া ভাষা দুৰ্বল নহয়। আপোনালোকলৈ মই এটি কবিতা আগবঢ়াইছোঁ। কবিতাটোৰ শিৰোনাম হ'ল অসমীয়া ভাষা নহয় দুৰ্বল। অসমীয়া ভাষা কোনো কালে নাযায় মৰি, ডিজিটেল মাধ্যমে ৰাখিব চিৰদিন ধৰি। তাহানিৰ দুদিনতে অসমীয়া ভাষা বাচি গ'ল, হেমকোষ চন্দ্ৰকান্ত আদি অভিযান ৰচনা হ'ল। ডিজিটেল মাধ্যমত অসমীয়া বিশ্বকোষ বনোৱা, উইকিপিডিয়াৰ দৰে ৱেবছাইটত কথাবোৰ জনোৱা। আন্দোলনকাৰী প্ৰত্যেকেই অসমীয়াত লিখা ব্লগ, আজিৰ বিশ্বত অসমীয়া ভাষাত কেতিয়াও নহ'ব ক্লগ। অসমীয়া উপন্যাস গল্পৰ কিণ্ডল সংস্কৰণ হওক, নৱ প্ৰজন্মই অসমীয়া ভাষাত্য আদৰি লওক। ইংৰাজী ফৰাচী জাৰ্মানলৈ অসমীয়া অনুবাদ কৰক, ইংৰাজী মাধ্যমৰ নৱ প্ৰজন্মই এনে কামত ধৰক। অসমীয়া সাহিত্যলৈ বুকাৰ নবেল আহক, তাৰ বাবে আন্দোলনকাৰীসকল কামত লাগক। বঙালী ভাষাই অসমীয়া ভাষাক নকৰে আজি ধ্বংস, চৰ্চা আৰু প্ৰয়োগ নহ'লেহে অসমীয়া ভাষা হ'বগৈ নিঃসংগ। ভাষাসমূহৰ সমন্বয়তহে হ'ব আধুনিক অসম সৃষ্টি। ৰাভা, বড়ো, মিচিং সকলো মিলি হ'ল অসমীয়া কৃষ্টি। ইংৰাজী ভাষা চহকীভাৱে সকলোৰে আদৰৰ হয়, ইংৰাজী ভাষাই নতুন শব্দ সকলো ভাষাৰ পৰা লয়। ভাষাৰ নামত আন্দোলনে ভাষাক নকৰে সবল, সাহিত্যৰ চৰ্চা নকৰিলেহে অসমীয়া ভাষা হ'ব দুৰ্বল। ধন্যবাদ।